খুৰা কিয় বেগ কিয় পিন্ধিছে কি কওঁ হাত মই মোবাইলত সোমাই আৰু কি ৰিজাল্ট কৰিছে এয়া নহয় জ্ঞানদী সি সদায় দেখোন পঢ়িয়ে থাকে সময়ে সময়ে যেতিয়া খোৱা যোগাৰ দিবলৈ যাওঁ সি পঢ়ি থকাই দেখো তাৰ পাছতো যদি সি ৰিজাল্ট বেয়া কৰে আমি কি কৰিম কোৱাচোন খাবলৈ দিয়াটো আচল কথা নহয় বুজিছা পঢ়াৰ সময়ত ল'ৰাই কি কৰে কি নকৰে তাক চকু দিয়াটো মাকৰ কৰ্তব্য কেনে পঢ়া সেইদিনাখন সি কি কৰিলে জানা সেইদিনা হেৰা মোক গাটো কি আহে তুমি খোৱা থকাকৈ ভাতটো যোগাৰ কৰা ল'ৰালৈ ঘনে ঘনে খুওৱা গম পাব তই ক'ত আছ বাবা অ মা বাবা গাখীৰ গিলাচ খাই লোৱা মা সদায় একেবাৰে খাই বৰ হৈ গৈছো এইবিলাক বনাই দিয়া এতিয়া এইখিনিকে খাই লোৱাচোন মই অলপ পিছতকে বনাই দিম ৰবা ৰবা মই বনাই দিম কিন্তু তুমি এইখিনি খাই ল'ব লাগিব অ'কে বাৰু ঠিক আছে খোৱা বোৱাৰী অ মা নাকনে পঢ়িছেনে বাৰু অ পঢ়িছে সি বৰ মন দি পঢ়ি আছে জানো পাই আজিকালি ল'ৰা ছোৱালীবোৰে কিনো পঢ়ে আমি দেখোন বুজিয়ে নাপাওঁ বোৱাৰী আজিকালি আগৰ দিন নাই মা সময়বোৰ সলনি হৈছে বুজিছা বোৱাৰী আমাৰ দিনত আকৌ চেকনিৰ আগতহে বিদ্যা আছিলে পঢ়াৰ নামত মাষ্টৰে চাল চিঙি দিলেও কোনো একো ক'ব নোৱাৰে কোনে কিমান চিঞৰি পঢ়িব পাৰে তাৰহে প্ৰতিযোগিতা চলে আজিকালি নাতি নাতিনীবোৰে কিনো পঢ়ে জানো মাতেই নুশুনোচোন ৰিজাল্ট আহে কওক কিমান পঢ়িছে কিন্তু মা আজিকালি ল'ৰা ছোৱালীক শিক্ষকে পিটিবলৈ হলে জেলৰ ভাত খাবগে লাগিব বাৰু আমি আদাৰ বেপাৰীয়েনো কি বুজিম জাহাজৰ মূল মুঠতে তাক মাজে মাজে কিবা কিবি খাবলৈ দি থাকিবা দেই হ'ব মা সি এনেদৰে মোবাইলত ব্যস্ত হ'ব মাকে ভাবে সি পঢ়ি আছে ল'ৰাই আমাৰ কথা নুশুনে যি কৰিব খুজিছা তুমিয়ে কৰা কি হ'ল প্ৰজন্ম আজি তোমাক দেউতা হাত তুলিবলগীয়া হ'ল হয় ছাৰ মই ভুল কৰিছিলোঁ মা দেউতাক ফাঁকি মাৰিছিলোঁ প্ৰজন্ম মানুহে আনকহে ফাঁকি মাৰিব পাৰে নিজক কিন্তু নোৱাৰে হয় হয় ছাৰ শুনা তুমি কিতাপৰ সন্মুখত বহি মা দেউতাক দেখালা যে তুমি পঢ়ি আছা কিন্তু প্ৰকৃততে তুমি পঢ়া নাই তুমি পঢ়াৰ ভাওহে ধৰি আছা হয় হয় ছাৰ ফলত কি হ'ল তুমি পৰীক্ষা হলতো একো লিখিব নোৱাৰিলা পঢ়াৰ সময়কণত মা দেউতাকহে ফাঁকি মাৰিলা কিন্তু নিজক হয় ছাৰ মই বুজিছোঁ কিন্তু ছাৰ বাৰে বাৰে মোৰ গেম এটা খেলি থাকিবলৈ মন যায় ছাৰ ছাৰ মই একেবাৰে নিজকে ধৰি ৰাখিব নোৱাৰোঁ
আৰু মই ভুল কেতিয়াও নকৰোঁ ছাৰ। বুজিছা, ঠিকে আছে। এই কথাটো বুজাটো দৰকাৰ। মোবাইলত যদি প্ৰতিদিনে 2 ঘণ্টাকৈ সময় দিয়ে তেনেহ'লে এবছৰত 30 দিন সময় যায়, মানে এমাহ। তেনেহ'লে 12 বছৰত 1 বছৰ সময় যায়। তেন্তে গোটেই জীৱনকালত কিমান সময় যাব? বুজাটো দৰকাৰ। ভুল কেৱল তুমিয়ে কৰা নাই, নৱপ্ৰজন্মৰ 80% ল'ৰা ছোৱালীয়ে এই ভুল কৰে। মানে ছাৰ? মানে যি সময়ত শিশুৱে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হ'ব লাগে, সেই সময়ত শিশুৱে মোবাইলত গেম খেলি সময় নষ্ট কৰে। জ্ঞানদীপ, হয় খুৰী। কণ কণ শিশুসকলে প্ৰথমে কাৰ্টুন, তাৰপিছত মোবাইলত গেমবোৰ। না তাহাঁতি ব্যৱহাৰ জানে না সংস্কাৰ। ঠিকেই। আমাৰ ল'ৰাই ঘৰলৈ মানুহ এজন আহিলে আহক বহক বুলি কল কৰা সেই সাধাৰণ জ্ঞান কোনো হেৰুৱাই পেলায়। ইমান শিকায়ো এই সাধাৰণ শিষ্টাচাৰ কোনো শিকাব পৰা নাই। জীৱনৰ উদ্দেশ্য যেন সিহঁতৰ কেৱল সেই মোবাইলটো। হয় খুৰা, বিশ্বৰ আটাইকেইখন দেশে জানে যে আমাৰ ভাৰতৰ যুৱ শক্তি আটাইতকৈ শক্তিশালী। আৰু এই শক্তি ঠন ধৰি উঠিবলৈ হ'লে ভাৰতৰ উচ্চ শিখৰত পাবলৈ কোনেও ৰখাব নোৱাৰিব। কিন্তু বুলি ৰৈ গ'লা। কিন্তু ভাৰতক উচ্চ শিখৰত থকাটো বাকী দেশবোৰে নিবিচাৰে। সেয়েহে আমাৰ শিশুসকলে যি সময় শাৰীৰিক শক্তি গোটাব লাগে খেলা ধূলা কৰি মেলি, পঢ়া শুনা কৰি মেলি মানসিক শক্তি বঢ়াব লাগে, সেই সময়ত তাহাঁতি এই মোবাইলৰ গেম খেলি কাৰ্টুন চাই নিজৰ সময়বোৰ নষ্ট কৰে, নহয়নে? আচলতে আমি কথাবোৰ ইমান বহলকৈ ভবাই নাছিলো। এটা গেমত যদি 4জন যুৱক যুৱতীয়ে ঘণ্টা জুৰি ব্যস্ত হৈ থাকে, তেন্তে গোটেই ভাৰতবৰ্ষত একে সময়তে কিমান যুৱক যুৱতী ব্যস্ত হৈ থাকিব ভাবকচোন।